নমস্কাৰ সকলোকে, আমাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এয়া দেখিবলৈ পাইছে চাগে, আমি আহিছোঁ ওচৰৰে পূজা চাবলৈ। জুবিনদাবিহীন এইটো পূজা আমি পাৰ কৰিলোঁ মনত এসোপামান দুখ লৈ। যিটো এক্সাইটমেণ্ট থাকে পূজা বুলিবলৈ, সেইটো মানে নাই। তথাপিও ল'ৰা ছোৱালীক দেখাবতো লাগিবই নহয় জানো, সেইবাবে আহিছোঁ আৰু দেখাবলৈ। আমাৰ ওচৰৰে হয় আৰু এয়া আছিল সপ্তমীৰ দিনা। ইমান পিছে ভিৰ নাছিল সেইদিনা, প্ৰথম যিহেতুকে, সেইবাবে আমিও আহিছোঁ আৰু ইয়াত মানে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছিলে আৰু মোৰ মানুহজনক গীত গাবলৈ মাতিছিলে ইয়াত। তেওঁ আহিবলৈ ইচ্ছা নাছিলে বাৰু, তেনেকৈ গীত গাই ফুৰা অৱস্থাত তেওঁ নাই। তথাপিও মানে সকলোৰে কথা ৰাখিবলৈ আহিছে আৰু দুটামান গীত গাবলৈ। তেওঁ পিছে বহুত ভাগৰি পৰিছে। যিদিনা কথাটো মানে শুনিছিলে জুবিনদাৰ, সেইদিনাৰ পৰা তেওঁ মানে অৱস্থা নাইকিয়া হৈছে, ভাত পানী নোহোৱা নিচিনা। এই অকণমানকৈ আপোনালোকক দেখাইছোঁ, চাওকচোন। আৰু গোটেই গীতটো দিয়া নাই বাৰু, কপিৰাইট লাগি যায়, সেইবাবে নাই দিয়া। আৰু এয়া আহি গ'লো একেবাৰে দশমীৰ দিনা, আৰু পূজা চোৱা তেনেকৈ নহ'লেই। তাৰপিছত অষ্টমীৰ দিনা আমি ওলাইছিলোঁ আৰু বৰষুণ মানে ইমানেই দিলে, আমি 1 2ঘণ্টামান বৰষুণতে ফচি থাকিলোঁ দোকান এখনৰ ভিতৰত সোমাই। তাৰপিছত আমি ঘৰলৈ গুচি আহিলোঁ বহুত ৰাতি হোৱাৰ বাবে। তাৰ পিছদিনা আমি নৱমীৰ দিনা আৰু ওলাবলৈ মন নগ'ল, তেনেকৈ আৰু নোলালোৱে আৰু। এইবাৰ পূজা চোৱা তেনেকৈ নহ'লেই। আৰু এয়া দশমীৰ দিনা আহিছিলোঁ অকণমানকৈ চাবলৈ। আৰু ইয়াতো পিছে জুবিনদাৰ প্ৰাৰ্থনাহে বাজিছে দেই, মায়াবিনী, সেইটোহে বাজিছে ইয়াত। আৰু বেলেগ না গান বাজিছে, না কোনোবাই নাচ গান কৰিছে, কাৰো তেনেকৈ একো এক্সাইটমেণ্ট নাই। সঁচাকৈয়ে বহুত দুখ লগা নহয় জানো, আমি কাক হেৰুৱালোঁ, কোন আছিল তেওঁ আমাৰ বাবে। এতিয়া সেইখিনি বেছি উপলব্ধি হৈছে তেওঁ নাইকিয়া হৈ যোৱাৰ পাছত। তেনেকৈ গ'ল আৰু আমাৰ পূজা।